আমি এই মই আহি আছোঁ এতিয়া বা গাড়ীতে আছে ভাগিনে অকণমান ডিষ্টাৰ্ব কৰি আছে কি হ'ল চ'ত কি হ'ল গাইছ এয়া আৰু দিৱালী আমাৰ গাড়ীয়ে ভাত খাই আছোঁ এতিয়া হেল্ল' এভৰিৱান গুড মৰ্ণিং লগতে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি দিৱালী গতিকে আপোনালোক সকলোকে দিৱালীৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু লগতে আপোনালোকৰ জীৱনবিলাক পোহৰৰ নিচিনাকৈ উজ্জ্বল হৈ ৰওক আকৌ আপোনালোকে ভাল ভাল কামবিলাক কৰিবৰ কাৰণে ভগৱানে আপোনালোকক শক্তি দিয়ক তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ শ্ৰী ৰামচন্দ্ৰৰ ওচৰত কামনা কৰিছোঁ গতিকে আজি একবাৰ ওলাই যাম আমাৰ বা যাব আৰু মোৰ ভাগিন এজনী যাব ভাগিনজনীক মই কালি লৈ আহিলোঁ ৰুমৰ পৰা আহিম বুলি কৈ আছিলে তো কালি মই ঘৰত আহিলোঁ আহি কিনে তাইকো লৈ আহিলোঁ এতিয়া আমি গোটেইকেইজন ওলাই যাম এবাৰ তাইৰ আমাৰ বাৰ মানে কি আছে বজাৰ আছে অকণমান অহাকালি আকৌ তাই স্কুলত জইন কৰিব তাই চাইল্ড কেয়াৰ লিভত আছিলে মানে এইকেইদিন গতিকে আহকচোন আপোনালোকক দেখাই আছোঁ আৰু লগতে কেইটামান জেগাতো যাম আপোনালোকক দেখাই আছোঁ ধুনীয়া প্লেচ আছে কেইটামান মই আপোনালোকক দেখাই আছোঁ ৰ'ব আজি গাইছ আমি আহি আছোঁ এতিয়া তেল ভৰাম গাড়ীখনত এই আৰু মই আপোনালোকক দেখাই আছোঁ কোন কোন আছে এয়া চোৱা এইটো হ'ল মোৰ ভাগিন চানা এইটো হ'ল সৰু ভাগিন ই ব্যস্ত এইয়া লগত এখেত ইয়াতে আহিছোঁ গাইছ এতিয়া আমি বাইহাটা চাৰিআলি আহি আছোঁ বাইহাটা চাৰিআলিৰ বাৰ কিবা অকণমান বজাৰ আছে বজাৰখিনি কৰিম কৰি পেলাই আমাৰ ওচৰত মদন কামদেৱ আছে মদন কামদেৱটো আপোনালোকক এবাৰ দেখাম যোনে দেখা পোৱা নাই বা যোনে নাজানে তাত এবাৰ যাম তাৰ পৰা আহি কিনে আমাৰ ব্ৰহ্মপুত্ৰৰ এটা ঘাট আছে কুৰুৱা তাতো লৈ যাম আপোনালোকক গতিকে আপোনালোকক দেখাই আছোঁ চাব আজি দিৱালী বুলি আৰু বেলেগ একো নাই কাম বুলি গতিকে আপোনালোকক এইখিনিয়ে দেখাম আৰু চাই থাকিব আপোনালোকে গাইছ আমি স্মাৰ্ট পইণ্ট নেকি এইটো বাইহাটা চাৰিআলিত আহি গ'লোঁ এতিয়া অকণমান কিবা কানি বজাৰ আছে এবাৰ তাকে লৈ আহিলোঁ চাবা চোৱা এইফালে চাবা ঐ কি লাগিব পেম্পাৰ্ছ নেকি চাইজ কিমান কিবা কানি আছে অকণমান ইয়াতে বস্তু আহি বজাৰ হৈ গ'ল এইবিলাক কিবা সার্ফ এক্সেল গাইছ এয়া আমি আহি পালোঁ মদন কামদেৱ ঐতিহ্যমণ্ডিত এইটো কি বুলি কোৱা হয় খাজুৰাহো ন অসমৰ খাজুৰাহো মন্দিৰ বুলি কয় আহক আহা মোৰ ভাগিন আছে পিছফালে আপোনালোকক দেখাইছোঁ চাওক আপোনাৰ সেইটো এইবাৰ পাবা দেখুৱা একবাৰ এইফালে পৰিৱেশটো দেখুৱা একবাৰ নহয় এইফালে দেখুৱা আপোনালোকে দেখিছে এয়া পৰিৱেশটো মন্দিৰটো অকণমান ওপৰত যাব লাগে আমি এই মই আহি আছোঁ এতিয়া বা গাড়ীতে আছে ভাগিনে অকণমান ডিষ্টাৰ্ব কৰি আছে সি আকৌ লৈ আহিলোঁ কেনেকুৱা লাগিছে তোমাৰ আহা সেয়া বাবাকো লৈ আহিলোঁ মন্দিৰ যাবা নেকি ওপৰত আছে কিন্তু কোন কোন আহি পাইছে আপোনালোক কমেণ্ট দিবচোন লোকেলখিনিয়ে বাৰু আহিছে বাৰু কোন কোন আহি পোৱা নাই সিহঁতে ক'ব এইবিলাক চব চেগুন গছ এইবিলাক এই আপোনালোকে চাওক মন্দিৰটো
ওপৰত যাব লাগে কিন্তু বা তলত থাকিল সেইকাৰণে আমি এতিয়া নাযাওঁ বাৰু পিছত কেতিয়াবা যাম বহুতখিনি ওপৰত উঠিব লাগে ইয়াতে এইবিলাক চেগুন গছ মানুহ আজি কম মানুহ বেছি নাই গাইছ আমি আহি পালোঁ বাবাই অকণমান ডিষ্টাৰ্ব কৰিলে মানে আমাৰ ভাগিনে সৰু ভাগিনে তো সেইকাৰণে সোনকালে আহিব লগা হ'ল আৰু লাইট চাইটবিলাকো আছে সেইবিলাক অকণমান ডেক'ৰেশ্যন কৰোঁ ডেক'ৰেশ্যন বুলি নাই গেটটো অকণমান দি দিম আৰু সেয়াই আৰু এয়া সেইবিলাক দিব লাগিব অকণমান হেল্ল' হেল্ল' জিউ ক'ত আছে গাইছ এনেকৈ লাইট দিলোঁ অকণমান গধূলি মই এয়া মাছো লৈ আহিলে এয়া মোৱা মাছ আমাৰ ওচৰৰ এই খুৰীহঁতেও এতিয়া এয়া কল পুলি লৈ আহিছে এতিয়া আমাৰ কংকণ অকণমান সোনকাল হ'লে আৰু পিলিং এটা সোনকাল কৰিলে অকণমান গাইছ এয়া আৰু দিৱালী আমাৰ গাঁৱলীয়া দিৱালী হেপী দিৱালী এইকেইটা ভাগিন আৰু এইটো লগৰ মাইনা এইফালে নাথাকে কিয়া আছে আছে গাইছে বহু পেহঁতৰ ধুনীয়াকৈ কল কৰি দিছে हेलो गाइज गुड मर्निंग आज काली पूजा दीपावलीर आज नेक्स्ट दिना तो रातिपुवा उठिलो उठि पेলাই মই আমাৰ বাক স্কুলত থব আহিছিলোঁ তাই মানে চাইল্ড কেয়াৰ লিভত তাই ছুটিত আছিলে আজি তাই জইন কৰিলে তো তাইক থলোঁ থৈ পেলাই মই এতিয়া ঘৰলৈকে আহি আছোঁ এতিয়া আজি বন্ধ হিচাপত আমি হেৰিত যাম কি বুলি কয় এটা জাগাত এটাত যাম মোৰ লগৰ 4টামানত লৈ পেলাই আমি তাত আজি এটা খানা এটা খাম সৰুকৈ আজি জাগাটো দেখাম আপোনালোকক সেই জাগাটো কিবা এটা ভাল লাগে যাই পেলাই মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব আপোনালোকৰ দিৱালী দিনটো কেনেকুৱা গ'ল আপোনালোকে জনাব গাইজ এটা কথা কওঁ মই এতিয়া গাড়ী চলাই পেলাই আহি আহিছিলোঁ মই এটা বস্তু লক্ষ্য কৰিলোঁ মানে কাৰণ
আমি এতিয়া দীপাৱলী বুলি আমি ফটকা মাৰিছোঁ বা আমি কিছুমান বহুত ডাঙৰ চাউণ্ডবিলাকো আমি কি কৰিছোঁ ফটকাৰ দ্বাৰা আমি ফুটাইছোঁ ন। কিন্তু মানে কি হয় আজি ৰাস্তাত মানে প্ৰায় মেক্সিমাম যিবিলাক কুকুৰ আছে ন সিহঁতে ৰাস্তাৰ কোনোফালে চোৱা নাই, সিহঁতে ডাইৰেক্ট ৰাস্তা ক্ৰছ কৰি আছে। মানে সিহঁতৰ মানে কি প্ৰব্লেম হৈছে মই নাজানো, কিন্তু সিহঁতৰ যি ব্ৰেইনৰ কিবা অকণমান হ'লেও মানে সিহঁতৰ এফেক্ট এটা পৰিছে। কাৰণ সিহঁতে মানে কি ৰাস্তাটো পাৰ হওঁতে এফালেও নাছে, মানে সিহঁতে ডাইৰেক্ট পাৰ হৈ আছে। তো মই গাড়ীখন বহুত শ্ল' কৰি আহি আছোঁ। মই আগত মানে বহুতকেইটা কুকুৰ পাৰ হৈছে, মানে কাৰণ সিহঁতৰ মানে গম নাপায় সিহঁতে কাণৰে শুনাত প্ৰব্লেমহে হৈছে নে চকুৰেহে দেখা পোৱাত প্ৰব্লেম হৈছে মই নাজানো, কিন্তু সিহঁতে ডাইৰেক্ট ক্ৰছ কৰিছে। কিন্তু এনে নৰ্মেল সময়ত সিহঁতে তেনেকুৱাকৈ ক্ৰছ নকৰে, কাৰণ মই জানো সেইটো কথা। গতিকে সেই বস্তুটো মানে অকণমান বেয়া লাগিছে। গতিকে আপোনালোককো কৈছোঁ যে আজি এই ভিডিঅ'টো অহাকালি যাব, গতিকে কি ক'ম আৰু আপোনালোকক। গতিকে অকণমান আপোনালোকেও গাড়ী বা এনেকুৱা বাইক চাইক অকণমান লাহেকৈ চলাব, কাৰণ আজি সিহঁতৰ মানে অকণমান তেনেকুৱা টাইপ হৈ আছে, মেণ্টেলটো অকণমান আনষ্টেবল টাইপ হৈ আছে। গতিকে আপোনালোকক কথাটো ক'লোঁ মই যিটো বস্তু মানে মই লক্ষ্য কৰিছিলোঁ, কাৰণ সিহঁতে মানে ইমান ডেচিবেল, ইমান হাৰ্জ ডেচিবেলৰ সিহঁতে শব্দবিলাক মানে শুনাত মানে সিহঁতৰ বহুতখিনি কষ্ট হয়। তো আমাৰ ঘৰতো কুকুৰ আছে, তো সেইকাৰণে মই আপোনালোকৰ কথাখিনি ক'লোঁ। গতিকে প্লিজ আপোনালোকে সেইটো বস্তু চাব, বা চৰাই চিৰিকটি আছে। গতিকে সেইখিনি মই আপোনালোকক কোৱা নাই যে আপোনালোকে দেৱালী চেলিব্ৰেট কৰিব নালাগে, ফটকা ফুটাব নালাগে। তো সেইটো আমাৰ নিজৰ উৎসৱ ন, আপোনালোকে পালন কৰিব। তথাপিও অকণমান সাৱধানতাটো লোৱাটো ভাল। তাৰোপৰি গাড়ী বা আপোনালোকে যদি বাইক চাইকো চলাই আছে সেইখিনিতো আপোনালোকে অকণমান গুৰুত্ব দিব, কাৰণ পটককৈ কুকুৰবিলাক ৰাস্তাৰে মানে পাৰ হৈ যাব পাৰে। গতিকে আপোনালোকে সেইটো বস্তু অকণমান গুৰুত্ব দিব। গাইজ চুলিকেইডাল কাটি লওক, সেই চাইডটো অকণমান মাৰি দিওঁ, মেচিন মাৰি দিওঁ। আগতে এইটো গল্ডেন ষ্টাইল দিছিলে, এতিয়া অকণমান চুলিডাল দীঘল হৈছে। এই চাইডটো মাৰি মই অকণমান দাঢ়িডাল মাৰি দিওঁ অকণমান, সেয়াই আৰু। এতিয়া আমি আকৌ লৈ যাওঁ, বাবাক লৈ যাওঁ পিছফালে আছে, কেমেৰা পিছফালে ঠিক হ'ব দিওঁ। এয়া আমাৰ লালজনৰ চকত আছে, আপোনালোকে আহিব পাৰে, ভাল চুলি কাটে। নামটো কৈ দিবি, ৰাজ চেলুন। নামটো কি? জুনচতীয়া। এইটো আপোনাৰ এই কলেজ ৰোডত আৰু লালজন চকতে আছে আৰু। গাইজ এতিয়া মাংস ল'ম এতিয়া আমাৰ এখন দোকানৰ পৰা, আমাৰ চকৰ দোকানৰ পৰা মাংস অকণমান লৈ যাম। এখেতে মোৰ ভিডিঅ' নাচায়, মাংসহে লওঁ মই। টাইম নাপাওঁ নহয় চাবৰ কাৰণে, তথাপিও মাজে পথালে চাওঁ আৰু। অ'কে হ'ব গম পাইছোঁ দিয়ক আপোনাৰ কথা। মই চাই বুলি ক'লে ভাল নালাগে, তো চাওঁতো লিখিত কিয় কৈছোঁ বাৰু, আমি দৰঙীয়া হয়। নহওক আৰু। হেল্ল' গাইজ, আমি এতিয়া ওলালোঁ বস্তু লৈ পেলাই, খানা খাম এতিয়া। এই লগত এইকেইটাও আহিছে, আমি আহি আছোঁ এতিয়া বস্তু লৈ পেলাই। কিবা কওঁ তোমালোকে? আমি ভাতটো বনাই লৈছোঁ ঘৰতে, আৰু মাংসটো গৈ পেলাই আমি তাতে বনাই পেলাই খাম, এয়া আমাৰ খানা। ভাতটো কুকাৰত বনাই লৈ আহিছোঁ, অকল মাংসটো তাত বনাম যাই পেলাই। ইহঁতৰ লগত নহয় না, ইহঁতে ইমান কাম চাম নাজানে, মোৰ নিচিনা নহয়। মইতো ডাঙৰ চেফ এটা, মই এক বছৰ লৈ যাম এতিয়া। এক বছৰ হ'ল গজল আন্দা ইয়াৰ। গাইজ বজাৰ চজাৰ কৰি ল'লোঁ, অকণমান আলু ল'লোঁ, বাকী ঘৰৰ পৰাই অকণমান কিবা লৈছিলোঁ, পিঁয়াজ চিয়াজখিনি। তো আলু, নহৰু আৰু এয়া আৰু পাত চাত লৈ ল'লোঁ। এতিয়া আমাৰ দুমুনচৰি চক, এইফালৰ পৰা আমি এতিয়া দুমুনচৰি চকৰ পৰা আমি লেফ্টত যাব লাগিব, কুৰুৱাৰ ফালে চিধা গ'লে গুৱাহাটী যাব পাৰি। এতিয়া আমি ইয়াৰ পৰা বজাৰ কৰিলোঁ। গাইজ আমি প্ৰায় আহিব লোৱা, এইটো এটা মন্দিৰ, কি মন্দিৰ হ'ব এইটো? শিৱ মন্দিৰ ন? এইটো মন্দিৰ আমি গাইজ আমি আহিব লোৱা আৰু বেছি নাই, 2 কিলোমিটাৰমান আছে। আমি এতিয়া কুৰুৱা, আমি যিটো ঘাটত খাম সেইটো তামোল বাগান নে কিবা বুলি কয়, আমি তাত পাই যাম এতিয়া। আৰু অকণমান আছে আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকিব আপোনালোকে। আৰু এইবিলাক দিবি বৰষুণ আহিল পানী পৰি আছে, দেখাই দিবি। এতিয়া আমি ভিতৰৰ ৰাস্তাটোৰে আহি আছোঁ। এতিয়া অকণমান আগতে আমি পাই যাম ঘাটটো। আমি সেই মেইন ৰাস্তাটোৰ পৰা সোমাই আহিলোঁ এইফালে। বহুত ধুনীয়া পৰিৱেশ। ইয়াৰ পৰিৱেশটো ভাল, ইয়াত মানে কি ফৰেষ্ট এৰিয়াৰ নিচিনা এইবিলাক দেখাই দিয়ে এইফালে এবাৰ। ইয়াত বহুত গছ গছনিবিলাক আছে। গাইজ আপোনালোকে যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। পানী পাইপ এয়া চাওঁ আপোনালোকে, পানী পাইপবিলাকো এইবিলাক
কিবা কানি ইয়াতে ইৰিগেশ্যনৰ কাম কিবা চলি থাকে এইবিলাক গাইছ এইটোৱে ব্ৰহ্মপুত্ৰ মাইটি ব্ৰহ্মপুত্ৰ আমি পাই গ'লো এতিয়া এয়া হ'ব সেইফালে দেখুৱা पहुंच गया গাড়ী নামি যাব মজা জেগা কি ধুনীয়া জেগাত লৈ আহিছোঁ তোমালোকে থেংক ইউ ক'ব লাগে এতিয়া মোক মই ধুনীয়া জেগা এটাত লৈ আহিছোঁ গাইছ এয়া আমি পাই গ'লোঁ এতিয়া আমাৰ এয়া ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিব পাৰিছে এয়া আপোনালোকে ধুনীয়া জেগা আমাৰ ধুনীয়া আহা মই লৈ যাওঁ আহা আমি ইয়াতে খাম আহক আপোনালোকে এয়া চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ গাইছ এয়া চাওক গাইছ পৰিৱেশটো চাওক আপোনালোকে পানী বাঢ়ি আছে এতিয়া পানী বহুত আছে এতিয়া বৰষুণ হৈছো এইফালে গুৱাহাটী আমাৰ ইটোৰ পৰা আমি থাকোঁ এইফালে গুৱাহাটী এতিয়া অকণ কুঁৱলী টাইপ হৈ আছে কাৰণে আপোনালোকে দেখা নাই কিন্তু গধূলি সময়ত পুৰা লাইটবিলাক জ্বলাই দিয়ে সেইফালে গাইছ এয়া পানী বাঢ়ি মানে চাওক আপোনাৰ জেগাটো আমি ওপৰত খাম এতিয়া খানাটো আমি ওপৰত খাম বল 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 বস্তু লো ওপৰতে দিম ইটাতে দিম তো ইয়াতে ইটা দি দিলে হ'ল খানবে ইমান ৰেডি হৈ গ'লো এফালে চৌকা কৰি আছে এইফালে মই পিঁয়াজ কাটি আছো ওচৰতে বহুত আছে আলু কাটি আছো মাংস দেখাই দিম এয়া বৰ্তমান আলু কাটি আছে এয়া মাংস চব ৰেডি এয়া ৰেডি হৈ আছে আৰু ইফালে চুক এখন দি আছে এইফালে দেখাই দিছো বহুত এইটো ব্ৰহ্মপুত্ৰ তো ধুনীয়া পৰিৱেশ হ'ব বেছি নকৰ হ'ব গাইছ মছলা চছলা চব ৰেডি কৰি দিলোঁ এয়া আপোনালোকে দেখা হৈছে মাংস এয়া পিঁয়াজ হৈছে নাই ৰেডি দেখিছে আপোনালোকে গাইছ এয়া ৰেডি আমি এতিয়া পিঁয়াজ চিয়াজ দিম এতিয়া তাতে তাৰপৰা থোৱা আহিছে আকৌ এয়া দেখিব পাইছে জলকীয়া দৌৰি গ'ল ওপৰৰ পৰা ধৰিব বনাইছিলোঁ এচমগদ্বীপ আৰু এটা ৰান্ধনি আমি পিঁয়াজ দি দিওঁ ইয়াতে মাংস বহালো আমি ইমান জলকীয়া নিদিয়ে দেখিব পাৰিছে এয়া বিহাৰী ষ্টাইলৰ এইটো চিকেন ইয়াতে নহৰু গোটাই গোটাই দিয়া গৈছে আৰু আদা তেনেকৈ দিয়া গৈছে খানা মোটামুটি আমাৰ হৈ গ'ল এয়া পানী দিছিলোঁ আমি এয়া ভকতে সিহঁতকেইটা এনেকৈ ৰখি আছে ইফালে কিছুমান ল'ৰা কিছুমান গাইছ আমাৰ ভাত চাত ৰেডি হৈ গ'ল মাংস চাংস বনোৱা ৰেডি হৈ গ'ল আপোনালোকে পৰিৱেশটো দেখা পাইছে এয়া আৰু আমি
ইয়াৰ বাৰাণ্ডাত বহিছোঁ, এইটো কিবা অফিচ ইৰিগেশ্যন চাগে। এয়া মাংস ভাত ৰেডি, এই বহিছে ইহঁত। মোৰ পৰিৱেশটো দেখা পাইছে, ইয়াতে খাম আৰু এতিয়া। মাংস ভগাই আছোঁ মই এতিয়া। কম লো খাই লো কাইয়া ভাত খাই আছোঁ এতিয়া। অকণমান কষ্ট হ'ল আৰু অকণমান নহবা দেখিছে আপোনালোকে। খাইছে এয়া ভাত খোৱা হৈ গ'ল, এতিয়া বাচন ধুম এতিয়া ইয়াতে। দেখিছে আপোনালোকে। মোৰ ওজন আছে, মোৰ সোমাই যাব। নাযায় বালি দিছে বালি নাযায় নাযায় মোৰ যাবই ভাই, নাযায়ে ভাই। সোমাই যাব নাযায়, আমি টানিম যদি সোমাই যায়। মই বেয়াকে সোমাই যাম, গম পাইছা নাই? নোসোমাই নোসোমাই তেন্তে অলপ একবাৰ দি চাও তুমি ভৰিখন। নাযায়ে ভাই। দেখে না ভাই, ওজন আছে ভাই মোৰ, মই নোৱাৰো ভাই। সোমাব ভাই, সোমাব। এইটো মানে ডাইৰেক্ট বালি হয়। তই ভিডিঅ' কৰি আছা নেকি? হ'ব দে, বন্ধ কৰ। Harap ko sila lagi. Kaya. Punta kayo. Jangan sila tayo.